हेलो गाइज वेलकाम टू माई यूट्यूब चेनेल। तो আজি बहुत ঠাণ্ডা পৰিছে দেখিছে একদম বতৰো দেখিছে পিছফালে কেনেকুৱা একদম পেকিং হৈ আছোঁ। মোৰ ঘৰত আলহী আহিব মানে মোৰ ভণ্টি আহিব তো খানাৰ যা যোগাৰ কৰি আছোঁ। কি মানে নিৰামিষ হ'ব আজি বিশেষ এটা নাই। তাইও কৈছে ইমান মাছ মাংস নাখাওঁ খাই খাই আমুৱাইছে তাই তাৰমানে বাহিৰত যাব আৰু সেইকাৰণে তাই মানে ডিউটিত যাব আৰু মানে তাই হেৰিত থাকে হায়দৰাবাদত থাকে। তো কৈছে মই এনেই অলপমান টাইম স্পেণ্ড কৰিম আৰু তোমালোকৰ লগত। তো আহিছে তো ভিডিঅ'টো শেষলৈকে চাব। কি কি বনাওঁ অলপ অলপকৈ কিবা বনাম আৰু বিশেষ এটা আইটেমত নাখাওঁ বুলি ক'লে তাই। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই। এয়া চব মিক্স এখন ভাজি বনাম। ফুলকবিটো কিন্তু মোৰ ভিনদেউহঁতৰ খেতিৰ ফুলকবি দেই। বিন বাকীবিলাক চব কিনা, কেৱল ওলকবিটো খেতিৰে হয়। এটা ওলকবি দিছিলোঁ, এইটো ওলকবিটো খেতিৰ হয়, ভিনদেউহঁতৰে হয়। তো ওলকবি বিন তাৰপিছত ফুলকবি আলু সেনেকৈ দি এখন ভাজি বনাম, চাই থাকিব। দালিটো বাৰু মোৰ হৈ গ'ল, পূৰা হৈ গৈছে। বিলাহী দিছোঁ, দুডালমান বিন পেলাই দিছোঁ, তেতিয়া খাবলৈ বৰ সোৱাদ হয়। দালিটো হৈ গ'ল, ভাতটো হৈ গ'ল। এই কেৰাহী বহাইছোঁ, ভাজিখন বহাই দিম। আৰু বিশেষ এটা আইটেম নকৰোঁ ভাবিছোঁ, বেঙেনা পোৰা। তাইক যদি খায় বেঙেনা পুৰি দিম তাইক আহিলে। চাই থাকিব দেই। ভাজি হৈ গ'ল দেখিছেনে। মটৰ দিব পাহৰি থাকিলোঁ, মটৰটো দিব পাহৰি থাকিলোঁ। ভাবিছিলোঁ মটৰো দিম বুলি, এতিয়া দিলে ভাল নালাগিব। হৈয়ে গৈছে ভাজিটো দেখিছে। চব মিক্স ভাজিখন হৈ গ'ল। বেঙেনাটো পুৰিলে মোৰ দিনৰ ভাতৰ সাজ হৈয়ে যাব। আলহী খাব পৰা হ'বই। আলহী আহিয়ে পোৱা নাই এতিয়ালৈকে। মোৰ আলহী আহি গ'ল, মৰমৰ ভণ্টি সুমন। তাই বোলে ঠাণ্ডা পাইছে, এয়া জোতা মোজা পিন্ধি আহিছে। আহি গ'ল মোৰ আলহী। সেই ৰাতিপুৱাৰ পৰা আহিম বুলি কয়, এতিয়াহে আহিলে। ইমান ঠাণ্ডা ওলাব মন নাযায়। আলহী আহি পালে সেইকাৰণে বেঙেনাটো পুৰিব দিলোঁ, কাৰণ আগতীয়াকৈ বেঙেনাটো পুৰি থৈ দিলে বেয়া হৈ যাব, ঠাণ্ডা হৈ যাব। সেইটোৰ কাৰণে আৰু এতিয়াতে পুৰিলোঁ বেঙেনাটো। কিন্তু ডাঙৰ বেঙেনা মানে দীঘলীয়া বেঙেনাটোৱে পুৰিলোঁ। সৰু বেঙেনা নাছিলে, গোল বেঙেনাটো নাই। গোল বেঙেনাটো পুৰিলে বেছি ভাল লাগে, সেইকাৰণে এনেকৈ পুৰিলোঁ। চাই থাকিব। মৰমৰ ভণ্টিয়ে ভাত খোৱাত দিছোঁ। এয়া এই চাওক, চব্জি, বেঙেনা পিটিকা, দালি, আৰু একো দিয়া নাই। একো নাখায় বোলে। কণী এটা বোলো ফ্ৰাই কৰি দিওঁ, নাখায় বোলে কণী। ময়ো এনেকৈ লৈছোঁ খাবৰ কাৰণে। আপোনাৰ পৰিচয়টো দিয়ক বাইদেউ, কওক। নাম ভাস্বতী দাস। ক'ত থাকে আপুনি? মই ভেটাপাৰাত থাকোঁ। আপুনি কামৰ সংক্ৰান্তত ক'ত থাকে? হায়দৰাবাদত থাকোঁ। কি কৰে? স্কুলত টিচাৰ হয়। আৰু আপুনি বেংগলোৰত কি জেগাত পঢ়িছিলে? আজিম প্ৰেমজী ইউনিভাৰ্চিটি। তাৰমানে বেংগলোৰৰ মানুহ মোৰ আছে দুটামান, সেইকাৰণে কৈছোঁ। তো এইটো মোৰ ভণ্টি হয়। ভণ্টি মানে তাইক মই জন্মৰ পেপানী কেঁচুৱাৰ পৰাই ডাঙৰ কৰা, সেইকাৰণে তাইৰ লগত মোৰ আৰু একো নাই। এইজনী হয় বিনা মেকআপ দেই, অকল লিপষ্টিকহে আছে। বিনা মেকআপত আজি বিনা মেকআপত আছে। এতিয়া আমি ভাত খাওঁ দেই। ভিডিঅ'টো শেষলৈকে চাব দেই। আমাৰ আলহী যাব ওলাইছে, আমাৰ ভণ্টি যাব ওলাইছে। বাই বাই দিওঁ, ৰাতি হৈ গ'ল। তাই আৰু কিবা কিবি বস্তু কিনিব লগা আছে, মই আগবঢ়াই থ'ব যাওঁ অকণমান। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ এইখিনিতে সামৰিলোঁ। বাই বাই।